নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল কেৰিয়াৰলৈ। তো বন্ধুসকল, আজি আমি এনে এটা ভিডিঅ' এটা লৈ আহিছোঁ। তো বন্ধুসকল, আজি আমি চাম CRPFত ওলোৱা আপোনাৰ ভেকেঞ্চিৰ ওপৰত, ঠিক আছে। তো বন্ধুসকল, বহুত ধৰণৰ ভিডিঅ' বনাইছে, ঠিক আছে, কিন্তু ভিডিঅ'ত কথাখিনি স্পষ্টকৈ কোৱা নাই। ইয়াত আচলতে কি প্ৰচেছটো, ঠিক আছে, মই আজি আপোনালোকক স্পষ্টভাৱে ক'বলৈ চেষ্টা কৰিম। তো বন্ধুসকল, আশা কৰোঁ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু এনে ধৰণৰ এডুকেশ্যনেল আৰু জব আপডেটৰ কাৰণে, ঠিক আছে। তো বন্ধুসকল, আপোনালোকে CRPFৰ ভেকেঞ্চিটোৰ কথা নিশ্চয় শুনিছে। এতিয়া আমি চাম ইয়াত আপোনাৰ কি অনলাইন আপোনাৰ এপ্লাই হ'ব 7 ফেব্ৰুৱাৰীৰ পৰা, ঠিক আছে। অলৰেডি ষ্টাৰ্ট হৈ গৈছে, ক্লজিং অৰ্থাৎ লাষ্ট হৈছে আপোনাৰ 6 মাৰ্চ 2020, আৰু ৰিটাৰ্ণ এক্সাম হ'ব আপোনাৰ 19 এপ্ৰিল তাৰিখে, হয় বন্ধুসকল। নেক্সট ইয়াত যদি চাই কি বিচাৰিছে, ইয়াত আপোনাৰ এইটো কি হৈছে, হেড কনষ্টেবল JD ভেকেঞ্চি হয় CRPFৰ পৰা, ঠিক আছে। আমি ইয়াত পঢ়িম কি বিচাৰে, এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম ছাৰ্ভিং মেল। তো বন্ধুসকল, ইয়াত কি বিচাৰিছে, ছাৰ্ভিঙৰ কথাটো কি বুজাইছে। তো বন্ধুসকল, ছাৰ্ভিং মেল ফিমেল যিটো কৈছে ইয়াত, অৰ্থাৎ আপোনালোকে এক্সপিৰিয়েঞ্চ হ'ব লাগিব, অৰ্থাৎ আপুনি CRPFত কাম কৰিব হ'ব লাগিব, ঠিক আছে। ইয়াৰ কাৰণে এইটো আচলতে ভেকেঞ্চি। আপোনালোকে নাভাবিও যে আপোনাৰ যদি ফ্ৰেচাৰ কেণ্ডিডেট হয় আপুনি ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে, এইটো ভুল ধাৰণা বন্ধুসকল। আপুনি ইয়াত এপ্লাই কৰিব নোৱাৰে, ঠিক আছে। ইয়াত আপোনাৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব, ঠিক আছে। ইয়াত তলত যদি চাই, ইয়াত দিছে কথাখিনি চাব, ছাৰ্ভিচ এলিজিবিলিটি কি বিচাৰিছে ইয়াত, আপোনাৰ দে শুড হেভ কমপ্লিটেড 4 years ইনক্লুডিং ট্ৰেইনিং ছাৰ্ভিচ। অৰ্থাৎ ইয়াত কৈছে যে আপোনাৰ যদি ট্ৰেইনিং কৰা আপোনাৰ আছে, অৰ্থাৎ ছাৰ্ভিচ কৰা আছে, আপুনি নাম্বাৰ পাব, ঠিক, ৰিটেন এক্সামত, ঠিক আছে। যদি 4ৰ পৰা 5 বছৰ হয় আপোনাৰ 4 নম্বৰ, 5ৰ পৰা 6 বছৰ হ'লে 8 নম্বৰ, এনেধৰণে নাম্বাৰবিলাক ভাগ কৰিছে। অৰ্থাৎ বন্ধুসকল, অৰ্থাৎ আপুনি যদি ছাৰ্ভিচ ইমানখিনি বছৰ কৰিছে, আপোনাৰ ছাৰ্ভিচৰ বয়স হিচাপত আপোনাৰ মাৰ্কটো দিব, ঠিক আছে। ইয়াত এইটো কথা কৈ দিছে, আপুনি যদি ছাৰ্ভিচ কৰা আছে আগতে CRPFত, তেন্তে আপুনি এপ্লাই কৰিব পাৰিব। অৰ্থাৎ যিসকল কনষ্টেবল আছে তেওঁলোকে হেড কনষ্টেবলত যাব পাৰিব, ঠিক আছে। আশা কৰোঁ কথাখিনি বুজি পালে। তো বন্ধুসকল, যদি আপুনি চিলেকশ্যন পায় কোনটো বস্তু পাব, আপুনি পাব জেনেৰেল ডিউটি, বাকলাৰ, মালি, পেইণ্টাৰ, অৰ্থাৎ আপুনি ট্ৰেডমেন পাব, ঠিক আছে। তো বন্ধুসকল, এইটো হৈছে আপোনাৰ ফ্ৰেচাৰ কেণ্ডিডেটৰ কাৰণে নহয়, এইটো আপোনাৰ যিসকল আগতে কৰিছে বা কৰি আছে তেওঁলোকৰ কাৰণে, ঠিক আছে। আশা কৰোঁ কথাখিনি বুজি পালে। ইয়াত ভেকেঞ্চি কিমান দিছে, মেলৰ কাৰণে আপোনাৰ 1331টা, ফিমেলৰ কাৰণে 81টা, টোটাল আপোনাৰ 1412টা ভেকেঞ্চি ওলাইছে। আৰু ইয়াত চাব পাৰে আপোনাৰ কেটাগৰী ৱাইজ, জেনেৰেল 1031টা, SC 200 আৰু ST 100টা মেলৰ কাৰণে, আৰু ফিমেলৰ কাৰণে কিমান আছে, জেনেৰেল 63, SC 12টা আৰু ST 6টা। নেক্সট ইয়াত যদি আপোনালোকে চাই, আপোনাৰ এজ লিমিট কিমান দিছে, ইয়াত 32 years, অৰ্থাৎ 32 বছৰ দিছে আমাৰ এজ লিমিট। আৰু আপোনাৰ কাষ্ট হিচাপত আপোনাৰ এজ ৰিলেক্সেশ্যন নিশ্চয় পাব। এডুকেশ্যনৰ কোৱালিফিকেশ্যন কি বিচাৰে, যিহেতু আপোনাৰ হেড কনষ্টেবল হয়, আপুনি কনষ্টেবলৰ পৰা ডাইৰেক্ট হেড কনষ্টেবললৈ আহিব পাৰে। ইয়াত আপোনাৰ এডুকেশ্যনৰ কোৱালিফিকেশ্যন মাষ্ট বি 12 পাছ হ'ব লাগিব, অৰ্থাৎ আপোনাৰ হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব, ঠিক আছে। নেক্সট ইয়াত যদি চাই আপোনাৰ কি বিচাৰিছে, এইটো বন্ধুসকল কথাখিনি মন দিব, ক্লিন ৰেকৰ্ড কি বিচাৰিছে, 2 নম্বৰ অপশ্যনত, দে শুড হেভ মিনিমাম গুড ACR লাষ্ট 4 year, অৰ্থাৎ যিসকলে কৰ্মৰত হৈ আছে CRPFত তেওঁলোকৰ ACR গুড, অৰ্থাৎ কেৰেক্টাৰ ভাল হ'ব লাগিব, বা ACR যিসকল কৰি আছে ডিফেন্সত তেওঁলোকে এইটো কথা আৰামছে বুজিব, ঠিক আছে। এইটো কথা স্পষ্ট বুজনা গ'ল যে এইটো আমাৰ কাৰণে নহয়, যিহেতু ACR ৰেকৰ্ড ভাল বিচাৰিছে, এইটো হ'ল এক্সপিৰিয়েঞ্চ কেণ্ডিডেটৰ কাৰণে, অৰ্থাৎ আগতে যিসকল CRPFত কৰিছে তেওঁলোকৰ বাবে, ঠিক আছে। আগৰ কথাখিনি বুজি পালে। তাৰপিছত ইয়াত কি বিচাৰিছে, ইয়াত আপুনি যদি চাই, আপুনি আপোনাৰ এপ্লাই ইয়াত অফলাইন হ'ব, অনলাইন নহয়, ঠিক আছে। আৰু ইয়াত আপোনাৰ জোনখিনি দিছে, অৱশ্যে আপুনি যদি অসমৰ হয় তেন্তে গুৱাহাটী জোন আছে, আপোনাৰ নৰ্থ ইষ্ট যিটো জোন আছে এইটো মানে গুৱাহাটীত আছে, ঠিক আছে। এতিয়া চিলেকশ্যন প্ৰচেছ কি দিছে আপোনাৰ ইয়াত ৰিটেনৰ চিলেবাছখিনি দিছে। আপোনাৰ জেনেৰেল ইণ্টেলিজেন্স, এৱাৰনেছ, ৰিজনিং, নিউমেৰিকেল 60 নম্বৰ হ'ব, প্ৰফেশ্যনেল নলেজ আপোনাৰ 70 নম্বৰ, আৰু লেংগুৱেজ কম্প্ৰিহেনশ্যন আৰু কমিউনিকেশ্যন স্কিলৰ ওপৰত 30 নম্বৰ, অৰ্থাৎ 160 নম্বৰৰ ভিতৰত আপোনাৰ ৰিটেন হ'ব, ঠিক আছে। তাৰপিছত আপোনাৰ ইয়াত কি দিছে, আপোনাৰ হাইট চেষ্টটো যাব, জেনেৰেল হ'লে 170, মেল ফিমেল হ'লে 157, আৰু আপোনাৰ অসমৰ অৰ্থাৎ হিলছ এৰিয়া বিলং কৰিলে 165, আৰু ফিমেলৰ কাৰণে 155। বাকী আপোনাৰ কি বিচাৰে, চেষ্টখিনি ইয়াত যাব 85, 78 আৰু 83, এইখিনি ভালদৰে চাব। নেক্সট তলত যদি চাই আপোনালোকে ইয়াত আপোনাৰ ফিজিকেল কিমান হ'ব, আপোনাক 100 মিটাৰ এটা ৰানিং দিব, ঠিক আছে, 16 ছেকেণ্ডত যদি মেন হয়, আৰু ফিমেল হ'লে 100 মিটাৰ ৰানিং 18 ছেকেণ্ড দিব। নেক্সট দিব আপোনাৰ 1600 মিটাৰ ৰানিং 6.5 মিনিট যদি মেল হয়, যদি ফিমেল হয় 800 মিটাৰ ৰানিং 4 মিনিট, ঠিক আছে। নেক্সট কি বিচাৰিছে, ইয়াত লং জাম্প দিব আপোনাৰ, যদি মেল হয় 12 ফিট দিব, আপোনাক 3টা চান্স দিব, ঠিক আছে। এইটো হ'ল কোৱালিফাই, লং জাম্পটো অনলি কোৱালিফাই। আৰু ফিমেল হ'লে 9 ফিট দিব 3টা চান্সত, ঠিক আছে, এইটো কোৱালিফাই। হাই জাম্প আপোনাৰ 3 ফিট 9 ইঞ্চি দিব, 3টা চান্স দিব যদি আপুনি মেল হয়, আৰু যদি ফিমেল হয় তেন্তে হাই জাম্প কিমান দিব, 3 ফিট 3 ইঞ্চ দিব, সেইটো আপোনাৰ 3 ফিট দিব, আপোনাৰ 3টা চান্স দিব, এইটো আপোনাৰ কোৱালিফাই। নেক্সট ইয়াত যদি চাই আপোনাৰ, তাৰপিছত ৰিটেনখিনিতো মই কৈ দিলোঁ। তাৰপিছত যদি আপোনালোকৰ ইয়াত স্পৰ্টছ হিষ্ট্ৰী আছে, আপুনি নিশ্চয় নাম্বাৰ পাব, ঠিক আছে।
ইয়াত অপশ্যন দিছে স্পৰ্টছ যদি আছে আপোনাৰ নাম্বাৰ পাব, ঠিক আছে। এইখন আপোনালোকে চাই ল'ব বন্ধুসকল। এইখন মই ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তাত ক্লিক কৰিলে আপুনি পাব। ইয়াত চাওক আপোনালোকে হাউ টু এপ্লাই। ইয়াত কি বিচাৰে অল উইলিং এলিজিবল কেণ্ডিডেট উইল এপ্লাই অফলাইন, অৰ্থাৎ বন্ধুসকল আপোনালোকে এইটো অফলাইন এপ্লাই কৰিব লাগিব, ঠিক আছে। আৰু ইয়াত ৰিটাৰ্ণ এক্সাম সময়টো দিছে আপোনাৰ 19 এপ্ৰিল 2020। তো বন্ধুসকল আশা কৰোঁ কথাখিনি বুজি পালে। এইটো আপোনাৰ ফ্ৰেচাৰ কেণ্ডিডেটৰ কাৰণে নহয়, এইটো আপোনাৰ এক্সপিৰিয়েঞ্চ অৰ্থাৎ যিসকল কৰ্মৰত হৈ আছে CRPFত তেওঁলোকৰ কাৰণে। আশা কৰোঁ ভিডিঅ'খন বুজি পালে। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল। ভিডিঅ'খন ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। কিবা ডাউট থাকিলে কমেণ্টত সুধিব পাৰে। ধন্যবাদ। জয় আই অসম।